নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনলা বিতুল আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি নামঘৰলৈ বুলি ওলালোঁ। ভাদ মাহত আমাৰ গোপিনীসকলে নামঘৰত নাম লৈ আছে, তাকে আজি বোলো মই চাহ অকণ খুৱাওঁ, সেইবাবে মই আহিছোঁ। মই বাৰু অহাই নাই, আজিয়ে আহিছোঁ। আহি আছোঁ আৰু ওচৰতে বাৰু দেই নামঘৰ। তাতে আজি বৰষুণো দিছে, গোপিনীসকল অহা অলপ দেৰিয়ে হৈছে। এনেই বাৰু সোনকালেই আহে হেনো, মায়ে কয়। আজি অকণমান দেৰি হৈছে। মই যাওঁতে এগৰাকী দুগৰাকীকৈ আহিছে আৰু। সেয়া কীৰ্তন পাঠ কৰিবৰ কাৰণে সাজু হৈছে বৰমাহঁত। নামঘৰবোৰ ভালেই লাগে বাৰু দেই, মোৰহে সময় নহয়। আজি অকণমান সময় উলিয়াই গ'লোঁ আৰু। ছোৱালীহঁত থাকে যে, সিহঁতক এৰি থৈ যাবলৈ বৰ দিগদাৰ হৈ যায়। এয়া চাহ বোৱাৰীয়ে কেতিয়াবা নাম লৈ